হাজোৰ সদ্য পদত্যাগী কংগ্ৰেছ নেতা দুলু আহমেদৰ বিস্ফোৰক মন্তব্য বৰক্ষেত্ৰীত কংগ্ৰেছ উৎখাত হ'ব ৰাজ্যত 25 বছৰলৈ ধৰাশায়ী হ'ব কংগ্ৰেছ 1 ছেপ্টেম্বৰত নিশালৈকে নলবাৰীৰ বৰক্ষেত্ৰীৰ বিভিন্ন স্থানত মত বিনিময় কৰি দুলু আহমেদে কয় যে বৰক্ষেত্ৰীত ভূমিধৰ বৰ্মন নহয় তৰুণ গগৈ আহিলেও পৰাজিত হ'ব দুলু আহমেদৰ নিলম্বন প্ৰত্যাহাৰ সন্দৰ্ভত অৱগত কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ ক্ষোভত বৰক্ষেত্ৰীৰ পৰা উৎখাত কৰাৰ লক্ষ্য জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূমিধৰ বৰ্মন তথা পুত্ৰ দিগন্ত বৰ্মনক 25-30 হাজাৰ ভোটৰ ব্যৱধানত হৰুৱাই বৰক্ষেত্ৰীৰ পৰা বিদায় দিব পিতা পুত্ৰক সংখ্যালঘু ভোটৰে নিৰ্ণয় কৰিব পৰা 13টা সমষ্টিত কংগ্ৰেছক পৰাজিত কৰিব বুলি কয় দুলু আহমেদে আগন্তুক 10-15 তাৰিখৰ ভিতৰত অন্য ৰাজনৈতিক দলত যোগদান কৰাৰ ইংগিত দিলেও কোন দলত যাব সেয়া কোৱাৰ পৰা তেওঁ বিৰত থাকে লবি কেন্দ্ৰিক সংঘাতৰ বাবে কংগ্ৰেছ দল ত্যাগ কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰে আহমেদে লবি কেন্দ্ৰিক সংঘাতৰ বাবে ৰাজ্যত 25 বছৰলৈ কংগ্ৰেছ ধৰাশায়ী হ'ব বুলিও উল্লেখ কৰে দুলু আহমেদে বৰক্ষেত্ৰীৰ লগত আজি বুলি নক'ব বৰক্ষেত্ৰী সমষ্টিৰ লগত মোৰ আগৰ পৰা বহুত সম্পৰ্ক এটা আছে আৰু যোৱাবাৰ মই পঞ্চায়ত নিৰ্বাচনতো আহিছিলোঁ এটা হাজো বৰক্ষেত্ৰী বুলি ক'লে আপোনালোকে এইটো এটা ভাবি লওক সেই ভাই ভনীৰ নিচিনা এটা সমষ্টি বুলি ক'ব লাগিব গতিকে আমাৰ আজি তেখেতৰ মৃত্যু হৈছিলে এবাৰ তেখেতৰ ঘৰত পৰিয়ালৰ খবৰো ল'ব আহিলোঁ আগে পিছেও মই বহুত তেনেকৈ আহিছিলোঁ কিন্তু আজি আপোনালোকে আকৌ মোক যে হঠাৎ যে ইমান দলে বলে আহিছে মই এইটো কথাটো বুজি পোৱা নাই তথাপি যিকেইটা প্ৰশ্ন সোধে মই উত্তৰ দিব ৰেডি আছোঁ চাওক আপোনালোকে ইতিমধ্যে চাওক দল ত্যাগ কৰাটো এইটো 100% এইটো আৰু ওলাই গ'ল দেখ আৰু সেই দলত আৰু ঘূৰি যোৱা নহয় কিন্তু আজি যিহেতু মই বৰক্ষেত্ৰীত উপস্থিত আছোঁ মই বৰক্ষেত্ৰীৰ কথাই কওঁ যে দল ত্যাগ কৰাৰ আগমুহূৰ্তলৈ তাৰমানে যোৱা 18 আগষ্টলৈ মই আপোনালোকৰ বৰক্ষেত্ৰীৰ যিগৰাকী জ্যেষ্ঠ নেতা কংগ্ৰেছৰ ভূমিধৰ বৰ্মন ডাঙৰীয়া তেখেত প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে তেখেতক মই 17 তাৰিখে এখন পত্ৰ দিছিলোঁ তেখেতলৈ মই পত্ৰখন আপোনালোকক দি দিম সংবাদ মাধ্যমক যে মই দলত থাকিব বিচাৰোঁ অহাকালি এখন মিটিং আছে কোৰ কমিটিৰ আপুনি মোৰ মেটাৰটো উত্থাপন এইকাৰণে কৰক কাৰণ বৰক্ষেত্ৰী আৰু হাজোৰ যিখিনি মুছলিম মানে ভোটাৰ আছে সেই ভোটাৰখিনিয়ে মোক লৈ বহুত ধৰণৰ আশা কৰে গতিকে মোৰ যদি কিবা ক্ষতি হয় কিন্তু আপোনাৰ সমষ্টিটো মুছলিম ভোটাৰখিনি আশা মানে দুখ পাব ইয়াত কোনো হিন্দু মুছলিম মানে বেংগলী মুছলিম বা অসমীয়া মুছলিম বুলি কথা হোৱা নাই মই মুছলিম ভোটাৰখিনিৰ কথা কৈছোঁ ইয়াত কোনো সাম্প্ৰদায়িক কথা হোৱা নাই কাৰণ আমি হাজো সমষ্টিত এটা পৰিৱেশ ধুনীয়াকৈ গঢ়ি তুলিছিলোঁ হিন্দু মুছলিমক সকলোকে লৈ কিন্তু তেখেতে কিবা ব্যক্তিগত স্বাৰ্থত তেখেতে মই ভূমিধৰ বৰ্মনৰ কথা কৈছোঁ দেই তেখেতে মোৰ লেটাৰ এখন মিটিঙত উত্থাপন নকৰাৰ কাৰণে মই দল ত্যাগ কৰিবলৈ বাধ্য হ'লোঁ আৰু ইয়াৰ প্ৰভাৱ এই আগন্তুক 6 মাহ পিছত যিটো নিৰ্বাচন হ'ব বৰক্ষেত্ৰীত কংগ্ৰেছৰ ভেটি মজবুত আছিল বুলি কৈ আছিলতো মইতো অন্য দল যোগদান কৰিম আপোনালোকে গম পাইছেই বৰক্ষেত্ৰীত প্ৰায় 30,000 মাৰ্জিনত কংগ্ৰেছৰ যিগৰাকী কেণ্ডিডেট নহয় ইয়াত যদি তৰুণ গগৈ আহি কেনে খেলে ইয়াতে ভূমিধৰ বৰ্মন ডাঙৰীয়া যদি খেলে ইয়াতে 30,000 বিপদৰ ব্যৱধানত মই হাৰাম বুলি ক'লোঁ মই আজি আৰু মোক কাৰণ দলে অসন্মান কৰিছে মই কোন দলত যাম কি যাম পৰৱৰ্তী পৰ্যায়ত আপোনালোকে গম পাব কিন্তু এই সমষ্টিত কংগ্ৰেছ অহা 15 বছৰলৈ ধাৰাশায়ী হ'ব কংগ্ৰেছ দল অকল বৰক্ষেত্ৰী নহয় আপোনাক ছয়গাঁও বকো হাজো তাৰ চিপাঝাৰ চেঙা তাৰপিছত সৰুক্ষেত্ৰী আৰু এটা ইণ্টাৰেষ্টিং খবৰ আপাৰ আছামৰ যোৰহাট আৰু যোৰহাটটো মই কিয় বাছি লৈছোঁ সেইটোও কওঁ মই দল ত্যাগ কৰাৰ কাৰণে তাৰে যিখিনি খিলঞ্জীয়া মুছলিম আছিল সকলোৱে বিৰাট লাজ পাইছে আৰু তাৰে যিগৰাকী নেতা ৰাণা গোস্বামী তেখেত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সম্পাদক হয় মোৰ মেটাৰটো তেখেতকো বহুতবাৰ কোৱা হৈছিলে তেখেতে এইটো গুৰুত্ব নিদিলে মানে 11টা সমষ্টি মইতো নাম কৈ দিলোঁ তাৰে মই নকওঁ যে 100% হেৰি বৰক্ষেত্ৰীটো হাৰিল 25,000 বা 30,000 মাৰ্জিনত বৰক্ষেত্ৰী সমষ্টি ভূমিধৰ বৰ্মনৰ পৰিয়াল বিদায় হ'ব বৰক্ষেত্ৰী সমষ্টি এইটো 100% নিশ্চিত আৰু 11টাৰ ভিতৰত ধৰি লওক 80% মই যি দলতে যাওঁ আপোনালোকেতো গম পাইছে মই এতিয়া ৰাজহুৱা ঘোষণা মই কৰিব খোজা নাই 10 বা 15 তাৰিখৰ ভিতৰত মই কৰিম আপোনালোক কামৰূপ ব্যুৰো পংকজ নাথৰ ৰিপৰ্ট খবৰেনি।